আৰু উঠিলে চাওক কি ধুনীয়া ভিউ পইণ্ট চাব ৰ'ব এইডোখৰত এটুকা পৰি আছে সেয়াত এটুকা পৰি আছে হাতী হাগা এই জেগাডোখৰ চাওকচোন কি ধুনীয়া লাগিছে শৰাইঘাট দলং এনেকৈ কৰি হেল্ল' এভৰিৱান মই নহয় আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱনৰ যাত্ৰালৈ তো আজি গৈ আছোঁ আমাৰ দেউতাৰ যোনখন অৰিজিনেল ঘৰ মানে আপোনাৰ এইটো ৰঙিয়া পৰে তো ৰঙিয়া আঠগাঁও কুসুমপুৰ জেগাটোৰ নাম কুসুমপুৰ তো তালৈ গৈ আছোঁ আমাৰ দেউতাৰ অৰিজিনেল জেগাটো কেনেকুৱা দেখিবলৈ আৰু তাত কি আছে বা আমাৰ তাত ঘৰ কোনটো বা আমাৰ বৰদেউতাহাত বৰমাহাত খুৰা খুৰী চবকে দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱৰ ঘৰখন ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম তো এজনী বহি আছে অলপ ৰাতিপুৱাই বোলে ভাত খাই বোলে কিবা বমি লাগিছে তো এতিয়া উবেৰ মাতিছোঁ অলপ পিছত উবেৰ আহি আছে উবেৰত গৈ আজি একদম শৰাইঘাট দলঙৰ ওপৰেদি যাম তো চাই থাকিব ব্লগটো কণ্টিনিউ কৰি পুৰা শেষলৈ চাব মজা পাব চাবলৈ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো গুৱাহাটী আহিবও ভাল লাগে ফুৰিবও ভাল লাগে চব কৰিব ভাল লাগে কিন্তু এই কামটো বৰ টান লাগে এই তিনিটা বেগ লৈ আকৌ এতিয়া গাঁও ঘৰলৈ যা আকৌ গাঁৱৰ পৰা ঘূৰি আহোঁতে আকৌ বেগকেইটা লৈ আৰু আমাৰ মান ধৰিব আছে ইয়াত কাৰণ আমাৰ দেউতাহঁতৰ খুৰা খুৰীহঁতক বা বৰমা বৰ্তাহঁতক কাকো মান ধৰা হোৱা নাই দাদা বৌ তো এইখিনি আপোনাৰ মান ধৰিব আছে ইয়াত চব মান ধৰা কাপোৰ আছে এইখিনি এই কাপোৰ আছে আৰু সেই বেগটো আমি ওলাইছোঁ বাহঁতৰ ঘৰৰ পৰা ইয়াতে উবেৰখন আহিছে নাই চাবলৈ আহিছোঁ বেগকেইটা নাই না বৰ্তমান ইয়াত চাওক ৰাতিপুৱাৰ পৰা দাম পূৰা কাম চলিয়ে থাকে দুটা সেই কালি যে দেখাইছিলোঁ লাঠিডাল সেয়া চাওক সেইবোৰ বস্তু বনোৱা নিয়া কৰি থাকে চব এইটো ভৰাব লাগিব যে আমি অকণমান গ'লে শৰাইঘাট এখন নতুন শৰাইঘাট এখন পুৰণা শৰাইঘাট এইটো নতুনটো আৰু সেইটো পুৰণাটো এখন পুৰণা এফালৰ পৰা আহিব দিছে আৰু নতুনখনত যাবলৈ দিছে যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান ইয়াৰ পৰা আপোনাৰ চব দিল্লী মুম্বাই চব এফালে গুচি যায়গৈ আৰু আপোনাৰ থিয়েটাৰ বহুত হয় এইফালে চাওক থিয়েটাৰ হৈ আছে দেউতা বহিলে এতিয়া গৈ আছোঁ এতিয়া আপোনাৰ থিয়েটাৰ আছে পূজা আছে চব ইমান ডাঙৰ চব পেণ্ডেল বনাই এইটো হৈ গ'ল আপোনাৰ পুঠিমাৰী নদী তো গাইজ এইখন হৈ গ'ল আমাৰ দেউতাহঁতৰ গাঁওখন তো অকণমান আগত এইখিনি গোটেইখিনি আমাৰ নিজৰ মানুহে হয় চব কোনোবা খুৰা খুৰী পেহা পেহী তাৰপিছত অকণমান আগত গৈ আমি য'ত থাকিম মানে বৰদেউতাহঁতৰ ঘৰত থাকিম তেওঁলোকৰ ঘৰত অকণমান আগত আছে এইটো এজনী খুৰা এটা ঘৰ এয়া বৰমা এজনী ঘৰ তো অকণমান আগত যাওঁ গৈ কিনে আমাৰ য'ত আমি থাকিম সেই বৰমাহঁতৰ ঘৰলৈ গৈ আছোঁ আমি পাই গ'লোহি আমাৰ বৰদেউতাহঁতৰ ঘৰ এনেই বোৱাৰী ফাৰ্ষ্ট টাইম এবাৰ নতুনকৈ আহিছে সেৱা কৰিবলৈ এইটো আমাৰ পিতাই নিজৰ ঘৰত আহি পূৰা লেবেল দিছে অকণমান ৰেষ্ট লৈ ৰেষ্ট লৈ আকৌ আহি আছে এইবোৰ এনেকৈ কৰি সেইয়ালৈকে আমাৰ মাটি এডোখৰ খালি বিক্ৰী কৰিলে এতিয়া এইডোখৰ বিক্ৰী কৰিলে ন এডোখৰ আছে আৰু এডোখৰ মাটি আছে এডোখৰ দেখাম তো এইখন আমাৰ দেউতাহঁতৰ গাঁওখন সেইবোৰ চব ঘৰৰ মানুহ আৰু এজন মোৰ দাদা খুৰা ল'ৰা কিশোৰ শৰ্মা তো ইয়াতে আহিছিলোঁ আমি ফটো চটো মাৰিলোঁ ধুনীয়াকৈ ৰিলছ বনালোঁ সেইজনী আমাৰ খুৰীমা একদম পুলৰ ওপৰত বহি টিপটপ কথা পাতি আছে তো এনেকৈ ঘূৰি ফুৰিছোঁ নিজৰ গাঁওখনত গাইজ আমি এফালৰ পৰা ফুৰিবলৈ অলপ গৈ আছোঁ আপোনাৰ হাজো যোনটো মন্দিৰ আছে হাজো মন্দিৰ
মন্দিৰৰ আপোনাৰ ৰহস্য বহুত আছে, লাহে লাহে জনাম বাৰু। হাজোৰ ওপৰত এটা মন্দিৰৰ পৰা ব্লগো বনাইছিলে, এইটো দি দিম বাৰু। এইফালে গৈ আছোঁ আমি হাজো মন্দিৰ। সেই আগত দাদা আৰু ভাইটি গৈ আছে, এইফালে আমি দুটা বহি গৈ আছোঁ। ইয়াতে আপোনাৰ গাঁৱত ঘূৰা বা গাঁৱত থকা যিমানখিনি ভিডিঅ' আছিলে গোটেইখিনি একেলগত লগ কৰি কিনে একেলগত ভিডিঅ'টো আপলোড কৰি দিম। তো সেইকাৰণে মানে ভাগ ভাগকৈ আপলোড কৰা নাই। আজি ফুৰিবলৈ গৈছোঁ, তাতো একেলগত কৰি দিওঁ আৰু এইকেইদিন যি কৰিম গোটেইখিনি একেলগত দি দিম মানে। নদী নে কি হ'ল? চাওক কি ধুনীয়া ৰাস্তা মাজে গৈ আছে, চাৰিওফালে গছ পাহাৰ, একদম পাহাৰৰ ওপৰলৈ যাব লাগিব। এতিয়া আমি গৈ আছোঁ হাজো মন্দিৰ। হাজো মন্দিৰ পেলাই আপোনাৰ পুৱা মক্কা আছে, পুৱা মক্কা চামগৈ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ এতিয়া আপোনালোকে আহিলে, গুৱাহাটীত আহিলে ধুনীয়াকৈ আহিব পাৰে। হাজোলৈ যাম বুলি কয়, হাজো মন্দিৰ ধুনীয়া। আমি খালি যোৱাৰ পৰা আহোঁতে ফালি অহা নাই, বেলেগ ফালি লৈ গৈছিলোঁ। কেমেৰাটো অফ কৰি চাওক, এইফালে তললৈ পাহাৰ, এইবোৰ পাহাৰ কাটি কাটি ৰাস্তা বনাই দিছে। কেমেৰাত আৰু ধুনীয়া লাগিছে ন? পাহাৰ আপোনালোকে ধুনীয়াকৈ গুৱাহাটী যেতিয়া আহিব, গুৱাহাটী আহোঁতে একদম ধুনীয়াকৈ আহিব পাৰিব। গুৱাহাটীত আপোনালোকে হাজো মন্দিৰ যাম বুলি ক'লে গাড়ী এখন ৰিজাৰ্ভ কৰি কিনে হাজো মন্দিৰ যাম বুলি ক'লে ধুনীয়াকৈ আহিব পাৰে। ইয়াত আহিব। ইয়াত আপোনাৰ হাজো মন্দিৰটো একচুৱেলি কিহৰ ওপৰত বিখ্যাত মই মন্দিৰত গৈ কিনে ধুনীয়াকৈ জনাই আছোঁ বাৰু। এই জেগাডোখৰ চাওকচোন, কি ধুনীয়া লাগিছে আপোনাৰ। চাওক কি ধুনীয়া লাগিছে জেগাডোখৰ, চাওকচোন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা, অকমানি পৃথিৱীৰ অকমান যাত্ৰা, শিখৰে হেঁপাহি অনুমান যাত্ৰা, জেনাকি আঁকি যামে মনে কৰা অভিমান। অৰুণাচল ফালে গ'লে যে পাহাৰবোৰ থাকে যে, পাহাৰবোৰ এনেকুৱা টাইপ লাগিছে। আৰু শ্বিলঙৰ এটা ভাইব এটা পাব ইয়াত আহিলে, কি ভাল লাগিছে চাওকচোন। আৰু ইয়াত কাপল ধেৰ ৰখি থাকে। গাইজ ধুনীয়া ভিউ এটা আছে, কিন্তু মই ঘূৰি যাওঁতে কেমেৰা কৰিম ৰ'ব। অঁ সেই ইয়াত ৰখিছে সিহঁতে, সেয়াৰ পৰা কেমেৰা কৰিব পাৰিম চাগে ভিউটো। ৰ'ব, এইটো এটা ভিউ পইণ্ট। আৰু নামিব ক'ত পৰিব? এইখন শৰাইঘাট দলং। এফালে আহিলোঁ, এটা ফটো চটো মাৰিলোঁ আমি চবেই। এইকেইটা ফটো মাৰি আছে। এটা ধুনীয়া একদম ভিউ পইণ্ট। পাহাৰবোৰ কি পাহাৰ এইবোৰ? সেইবোৰ ভাগ ভাগকৈ আছে যে, এটা বস্তু চাবি। সেই পাহাৰখিনি চা, এইডোখৰত এটুকা পৰি আছে, সেয়াত এটুকা পৰি আছে, এনেকুৱা টাইপ দেখিছে ন? এই পাহাৰখিনি চোৱা নাই? হাতী হাগা এই ওচৰৰ পৰা চালে বেয়া লাগিব আকৌ, এতিয়া আমি ওপৰৰ পৰা চাইছোঁ কাৰণে ভাল লাগিছে। চলো চলো চলো, আগে কা ভিউ পইণ্ট দেখি। গাইজ এইটো ভিউ পইণ্ট একদম ধুনীয়াকৈ চালোঁ। ভিউ পইণ্টটো আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিলে ক'ব। আৰু আপোনালোকে আহিব ইয়াত, আহিলে হাজোৰ এই পুৱা মক্কা যাব, পুৱা মক্কা গ'লে এইটো ভিউ পইণ্ট পাব। তো আৰু আগত বোলে ভিউ পইণ্ট আছে, এইকেইটা চাওঁগৈ। এইবোৰ জেগাবোৰ চাওক, কি ধুনীয়া ধুনীয়া জেগা।
হ'ব চাওক তললৈ চাওক ইয়াৰ পৰা পুৱামক্কা ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ উঠিব লাগিব ওপৰলৈ এফালে গ'লে পাব পুৱামক্কা ন হাঁহিছা কিয় তই বেছি দূৰ নাই অলপ দূৰ উঠি গ'লে পাবগৈ পুৱামক্কা এফালে তললৈ ক'লৈ যায় অঁ ঘৰকেইটা চাই আকৌ গাইজ ধুনীয়াকৈ একদম ৰিলচ বনালোঁ দেই মজা লাগিলে ৰিলচটো বনাই কিনে এই পাহাৰখনৰ নাম হ'ল আপোনাৰ পুৱামক্কা পাহাৰ আৰু এই পাহাৰখন এনেকুৱা এডোখৰ জেগা নাই য'ত আপুনি ৰিলচ বনাব মন নাযাব মানে যোন ৰিলচ লভাৰ হয় সি মানে পগলা হৈ যাব ইয়াত আহি এনেকুৱা ধুনীয়া জেগা য'ত মন যায় তাতে ৰিলচ বনাব মন যাব আমি ইয়াত ফটো চটো মাৰিলোঁ ৰিলচো বনালোঁ এই খালি লাজতে একো নকৰিলে তো একো নাই নেক্সট টাইম অকলে আহিলে ধুনীয়াকৈ তাইও বনাব বাকী তাইও ফটো চটো মাৰিব তো এতিয়া ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু এইবোৰ জেগা চাওকচোন কোনে ৰিলচ নবনাব এইবোৰ জেগাত কওকচোন কি ধুনীয়া জেগা পাহাৰৰ ওপৰবোৰ চাওক গাড়ী খালি খুব আহি থাকে দেই ইয়াত গৈ থাকোঁ এতিয়া গৈ কিনে তলত লগ পাই আছোঁ আমি চাওক আমি এফালৰ পৰা এনেকৈ নামি 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 গৈ আকৌ সেই নামি নামি গৈ আকৌ সেই ৰাস্তাটো পাম সেই ৰাস্তাটোৰ পৰা আকৌ বেলেগ ৰাস্তা পাম সেনেকৈ একদম সেই ওপৰৰ পৰা এইবোৰ চাওক একদম সেনেকৈ সেই ওপৰৰ পৰা নামি নামি আহি আছোঁ এনেকৈ ঘূৰি এফালৰ পৰা ঘূৰি নামি নামি আহি আছোঁ তো ইয়াতে আগত আছে তলত ৰখি আছে তলত এখন অকল আপোনাৰ পুৱামক্কা যোৱা গেটখন দেই মেইন গেটখন এতিয়া আমি এফালে এটা বেলেগ মন্দিৰ গৈ আছোঁ আপোনাৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ কিন্তু আমি চাকিটো একো জ্বলাব নোৱাৰোঁ কাৰণ আমাৰ চোৱা এটা লাগি আছে আপোনাৰ আমাৰ দাদা এটাৰ হেৰি মাইনা এটা হ'ল তাৰ কাৰণে চোৱা লাগি আছে এনে যাওঁ গৈ কিনে দেখাই দিছোঁ আকৌ ধৰিলোঁ গাইজ পাহাৰৰ ওপৰত এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈ আছোঁ এইটো বেমাৰী এইডোখৰ পৰা এইডোখৰ উঠিব পৰা নাই এইটো এটা বেলেগ এটা ভিউ পইণ্ট আহিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ এয়া তো ইয়াতে বাহিৰৰ পৰা সেৱা এটা ল'ব লাগিব কাৰণ ভিতৰলৈ যাব নোৱাৰোঁ যিহেতু চোৱা লাগি আছে ব আকৌ ইয়াত ৰেষ্ট ল যা ইয়াত বহি থাক গছত ইয়াত আহিলে আপোনালোকে হয়গ্ৰীৱ মাধৱ মন্দিৰ আহিব পাৰিব পুৱামক্কা আহিব পাৰিব হাজো যোনটো মেইন মন্দিৰ তালৈ যোৱা নাই বাৰু তাত যাব পাৰিব এই শিলগুটিৰ ওপৰত উঠি ধুনীয়াকৈ ফটো মাৰিব পাৰি ইয়াতে উঠিলে চাওক কি ধুনীয়া ভিউ পইণ্ট চাব ৰ'ব ইয়াতে গাড়ী চাবলৈ ভিউ পইণ্ট আছে তাতকৈ বেছি ধুনীয়া ভিউ পইণ্ট কিন্তু ইয়াৰ পৰা হ'লে আপোনাৰ শৰাইঘাট দলংখন দেখি নাপায় আৰু তাৰপৰা শৰাইঘাট দলংখন দেখি পাইছে আৰু এখন বেলেগ এখন পাহাৰ আহিব মজা মজা ভিউ পাব ইয়াত ভিউ এখন চাওক প্লেন একদম ওচৰৰ পৰা এইটো আমাৰ ভাইটিৰ পোষ্ট ফটো মাৰা हमको भी मारो भाई जनी कोट बोले सब दयाते व्यू पॉइंट सब कि धुनिया লাগিছে ইয়াত খালি পঢ়িব লাগিলে একেবাৰে গ'লো আৰু তললৈ এই তলতো কিবা মন্দিৰ আছে ন ধুনু
ইয়াতে থকা ছোৱালীকেইজনী সেইকেইজনী খেদিলোঁ তালৈ আমি ইয়াতে গাইজ কিছুমান ফটো মাৰিছোঁ ইমান ধুনীয়া উঠিছে নহয় এইফালে বেকগ্ৰাউণ্ডত এইটো সূৰ্যটো চাওক কি ধুনীয়াকৈ ওলাইছে এইটো ইয়াতে বহি বহি ধুনীয়াকৈ এইডোখৰ পৰা ফটো মাৰিছোঁ এনেকৈ তো এইফালে ফটো মাৰিলোঁ ইয়াত এই পথাৰ এনেকৈ ইয়াত থিয় হৈ ধুনীয়াকৈ ফটো মাৰিলোঁ একদম মজা মানে উঠিছে আৰু ইয়াত আহিব আপোনালোকে ধুনীয়া ফটো মাৰিব পাৰিব ফটো মাৰ তো গাইজ গৈ থাকোঁ ইয়াৰ পৰা বহুত ফটো মাৰিলোঁ ৰিলছ বনালোঁ বহুত আৰু একদম ধুনীয়া চাওক এতিয়া একদম সূৰ্যটো চাওকচোন কি ধুনীয়া লাগিছে চাবলৈ এইটো চাওক ভিউ পইণ্টটো চাওকচোন ইয়াত এজন মানুহজন থিয় হৈছে কি ধুনীয়া লাগিছে চাবলৈ তো এবাৰ গৈ থাকোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিব তেতিয়া মোৰ ভিডিঅ' আহিলে নটিফিকেশ্যন আপোনালোকৰ প্ৰথমত আহিব আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আৰু যদি শেষলৈ যদি ভিডিঅ'টো চাইছে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ লাইক এটা কৰি আৰু কমেণ্ট কৰিব কি হ'ব ভিডিঅ'খিনি বনালে ভাল হয় তো আজিকাৰণে বাই বাই ধন্যবাদ জয় অসম বাই বাই